সকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো বহুত বেছিয়ে ভাল। আজি মই কাটাজাৰত দুৰ্গা পূজা চাবলৈ যাই আছোঁ। কি দেখুৱাব পাৰোঁ আপোনালোকক দেখাই যাম মোৰ লগতে। চাই যাব ভিডিঅ'টো। এইটো হৈছে খৈৰাবাৰীৰ মন্দিৰ। ইমান ধুনীয়া লাগিছে তাত, আৰু ইমান ধুনীয়াকৈ পৰিপাটি কৰি বস্তুবোৰ সজাইছে। আৰু সেইটো মণ্ডপটো হৈছে ৰাম মন্দিৰ। ৰাম মন্দিৰটো ইমান ধুনীয়াকৈ বনাইছে, চাওকচোন, ইমান ধুনীয়া লাগিছে। চাওক আপোনালোকেও। পূজাৰ মাজত আমি গোটেইকেইটাই পুৰা একদম ঘূৰি আছোঁ, গোটেইকেইটাই একেলগে। ইমান ভাল লাগিছিল তাৰে পৰিৱেশ, কি ক'ম আৰু আপোনালোকক। আৰু ইমান মানুহ, কি ক'ম, খোজ দিব জাগা নহয় এনেকৈ একদম মানুহ। সন্ধিয়া এইটো চাইডে দিয়া। ডিম্পল পৰিছে, ডিম্পল। দেৱী ভাই আহি এনেকৈ ঘৰে ঘৰে তিৰোতাবিলাখনক সেন্দুৰ দিবলৈ আহে। এটা এটা সেন্দুৰ দিয়ে, আৰু এনেকৈ শিৰত সেন্দুৰ দিয়ে, শংকৰ খাৰত সেন্দুৰ দিয়ে, আৰু মিঠাই অলপ অলপ খুৱাই কিনে দিয়ে। তাৰপিছত তাৰ পাছত গ'লোঁ আমি আইঠাবাৰীত মহোৎসৱ চাবলৈ। তাতেও ইমান ধুনীয়া লাগিছে। মইতো এনেকুৱা মহোৎসৱ দেখাই নাছিলোঁ, এইবাৰে প্ৰথম দেখিছোঁ। ভাবিলোঁ ভিডিঅ' বনাই দিওঁ, আপোনালোককো দেখাওঁ। আৰু এইটো হৈছে মন্দিৰ। ইয়াতো দুৰ্গা পূজা হৈছিলে, এই দেৱীটোক অহাই নাই। সেইখন ইণ্ডিয়ান গেট বনাইছে, ধুনীয়া লাগিছে মহোৎসৱ চাবলৈ আহি। মই দেখাই নাছিলোঁ এনেকুৱা মহোৎসৱ। আৰু এইটো কমিটি, ভাল লাগিছে বহুত। আমি ইমান জল্দি গৈছোঁ যে মানুহে নাছিল বেছি। আন্ধাৰ লাগিলেহে মানুহ বেছি হয়। আমিতো এই 4টামান বজাতে গৈছোঁ। আৰু এই কিতাপৰ দোকানত এখন কিতাপত অগ্নি এটা আছিল। ভালে লাগছে। কি উঠবি না কি দোকানতে? চাদৰৰ সেমেকা আচলখনে মাতে শীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে চলিতে আবিৰ খানো, গানতে তুমি অংকিতা, দুচকুত তোমাক আঁকো। উশাহৰে তোমারে ছবিতে আবির খানো, গানতে তুমি অংকিতা, দুচকুত তোমাক আঁকো। তুমি দিলা 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 ঠিকনা। আমি মোৰ চাৰ্কিট উঠিবলৈ গ'লোঁ। এই বাইদেউজনীও গৈছে মোৰ লগত চাৰ্কিট উঠিবলৈ। ইমান যে
যে ভয় লাগিছিল ফাৰ্ষ্ট, মোৰ তাৰপাছত লাহে লাহে ভয়টো কমি যায় যেতিয়া মাতে পাৰে সেউজীয়া প্ৰেমৰ